বন্ধুসকল জব বক্স অসমলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি জনাবলৈ ওলাইছোঁ নতুনকৈ স্থাপিত হোৱা কেইখনমান পলিটেকনিকত খালী হোৱা কেইটামান পোষ্টৰ বিষয়ে। এইটো হ'ল তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট, য'ত উল্লেখ আছে 4th গ্ৰেড পোষ্ট কেইটামানৰ বাবে আপোনাৰ পৰা তেওঁলোকে আবেদন বিচাৰিছে, অনলাইন আবেদন। পোষ্ট কেইটা আছে তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি পলিটেকনিকৰ। ইয়াত উল্লেখ আছে আপোনাৰ পৰা তেওঁলোকে অনলাইন আবেদন বিচাৰিছে আৰু ইয়াত উল্লেখ আছে গ্ৰেড 4ৰ পোষ্ট আটাইকেইটা। তাৰপিছত আমি চাম পোষ্ট কেইটাৰ বাবে আপুনি এপ্লাই কৰিবলৈ কি কি কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। প্ৰথমতে ইয়াত উল্লেখ আছে গ্ৰেড 4ৰ পোষ্ট আছে আপোনাৰ পিয়ন, চকীদাৰ, ৱৰ্কশ্বপ, যোগালী, বিয়াৰাৰ। এইকেইটা পোষ্টৰ বাবে যদি আপুনি এপ্লাই কৰিবলৈ বিচাৰে তেনেহ'লে আপোনাৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। আপুনি 8 পাছ হ'ব লাগিব। ইয়াতে স্কেল অফ পে'ৰ কথা উল্লেখ আছে। আপুনি দৰমহা পাব 12,000 টকাৰ পৰা 52,000 টকাৰ ভিতৰত। লগতে গ্ৰেড পে'ৰ কথা উল্লেখ আছে 3,900 টকা। ইয়াত পোষ্ট কেইটা আছে তিনিচুকীয়াত আছে 11টা পোষ্ট, মৰিগাঁৱত আছে 11টা পোষ্ট, চিৰাঙত আছে 11টা, ওদালগুৰিত 11টা আৰু হাইলাকান্দিত আছে 11টা। ৰিজাৰ্ভেশ্যনৰ কথা ইয়াত উল্লেখ আছে। তিনিচুকীয়াত আনৰিজাৰ্ভ 5টা, OBC আছে 3টা, SC আছে 1টা, ST আছে 1টা, EWS কেণ্ডিডেটৰ কাৰণে আছে 1টা। মৰিগাঁৱতো ঠিক তেনেকৈ আনৰিজাৰ্ভ আছে 5টা, OBC 3টা, SCৰ 1টা, ST 1টা, EWS কেণ্ডিডেটৰ 1টা। চিৰাঙতো ঠিক তেনেকৈ আনৰিজাৰ্ভ 5টা, OBC 3টা, SCৰ 1টা, ST 1টা, EWSৰ 1টা। ওদালগুৰিতো ঠিক তেনেকৈ 11টা পোষ্টৰ 5টা আনৰিজাৰ্ভ, 3টা OBC, 1টা SC, 1টা ST, EWS 1টা। হাইলাকান্দিৰো ঠিক তেনেকৈ ভাগ বিতৰণ কৰা হৈছে। এইটো হ'ল তেওঁলোকৰ অফিচিয়েল ৱেবছাইট, য'ত আপুনি গৈ অনলাইন এপ্লাই কৰিব পাৰিব। www.dte.assam.gov.in এইটো ছাইটত গৈ আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাইৰ তাৰিখ আৰম্ভ হ'ব 29/2/2020 পৰা। আপুনি এপ্লাই কৰিব পাৰিব 20/3/2020, অৰ্থাৎ লাষ্ট ডেট হ'ল 20/3/2020। আপুনি এপ্লাই কৰিবলৈ আপোনাৰ এজ হ'ব লাগিব 18ৰ পৰা 38 বছৰৰ ভিতৰত। লগতে আপাৰ এজ লিমিট ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে গভৰ্ণমেণ্টৰ জেনেৰেল ৰুল মতে। তাৰপিছত ইয়াত উল্লেখ আছে ৰিজাৰ্ভেশ্যন আছে SC, ST, OBC, EWS কেণ্ডিডেটৰ কাৰণে, যিকেইটা মই উল্লেখ কৰিছোঁ। তাৰপিছত ইয়াত ইম্পৰ্টেণ্ট কথা উল্লেখ আছে অনলাইন আবেদনৰ সময়ত আপুনি আপলোড কৰিব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটৰ কপি এটা আপলোড কৰিব লাগিব। আপোনাৰ ভোটাৰ ID বা PRC হ'লেই হ'ব। লগতে আপুনি এক্সামৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, আপোনাৰ এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এইখিনি আপুনি এপ্লাই কৰিব লাগিব। লগতে আপোনাৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লগতে ছিগনেচাৰো প্ৰয়োজন হ'ব অনলাইন এপ্লাইৰ সময়ত। ইয়াত উল্লেখ আছে এইখিনিৰে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। আপোনাৰ চিলেকশ্যন প্ৰচেছৰ কথা ইয়াত উল্লেখ আছে। প্ৰথমতে আপোনাৰ ৰিটন টেষ্ট পতা হ'ব। তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ৰিটেন টেষ্টত আপুনি পাছ কৰিলে আপুনি এইকেইটা পোষ্টৰ বাবে আপুনি কোৱালিফাইড হ'ব। এই এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, অসম, কাহিলীপাৰা, গুৱাহাটীৰ ফালৰ পৰা প্ৰচাৰ হৈছে। গতিকে আপুনি এপ্লাই কৰিব পাৰে। চাই থাকক জব বক্স অসম। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।